অবভিয়াছলি GSP মানে বড়ো সুৰক্ষা সমিতি আৰু বড়ো সুৰক্ষা সমিতিৰ ক'ৰবাত তেওঁলোকৰ পৰাই আহি পেলাই সৃষ্টি হোৱা GSP। গতিকে মই দুইটা মুখ্য দলকেই মানে আহ্বান জনাইছোঁ আৰু অতি সোনকালে মই আশা কৰিছোঁ যে খুব ভাল খবৰ হ'ব আৰু তেওঁলোকে কথাও পাতিছে, তেওঁলোকে অনুমতি প্ৰদান কৰিছে। গতিকে মই জানো তেওঁলোক এক হ'ব। বিধানসভা নিৰ্বাচনৰ আগে এক হোৱাৰ সম্ভাৱনা আছে নিশ্চয়। আশা কৰিছোঁ, আশা কৰাত কি আপত্তি আছে। আৰু আপোনালোকে অনাগত দিনত দেখিব খুব কম সময়ৰ ভিতৰতে সকলো ঠিক ঠাক হ'ব আৰু সকলোৱে শক্তি বঢ়াব আৰু নিৰ্বাচনটো আমি একেলগে খেলিম বুলি পেলাই মই বহুত আশাবাদী। বহু লিডাৰে অবড়ো বা GSP দলক এৰি পেলাই বেলেগ দলত গৈ আছে। এইটো কি ডাঙৰ কথা হ'ল? কংগ্ৰেছৰ পৰা বিজেপিত যোৱা নাই জানো, বিজেপিৰ পৰা কংগ্ৰেছত যোৱা নাই জানো? আমিও আমাৰ দলৰ পৰাও গৈছে, আমাৰ দললৈকেও আহিছে। গতিকে এনেকুৱাবিলাক চলিয়ে থাকে এইটো মই ভাবোঁ এইটো বহুত ডাঙৰ কিবা কথা বুলি পেলাই। যেতিয়া তেওঁলোকৰ উপলব্ধি হৈছে তেওঁলোকে ঘূৰি আহিব, যিবিলাকৰ উপলব্ধি হোৱা নাই তাতে থাকিব। আৰু মই এইটো কথালৈ মই ভাবোঁ কোনো মানে এইটো খুব ডাঙৰ ৰাজনৈতিক প্ৰশ্ন নহয়।